নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ গ্ৰীণ আছাম ইউটিউব চেনেললৈ। আজি আমি এইটো ভিডিঅ'ত কথা পাতিম অসমত আহিবলগীয়া নতুন এখন ছবি বাৰুদ 2ৰ বিষয়ে। আপুনি ইমিডিয়েটলি আমাৰ ঘৰলৈ আহি যাওক। এতিয়াই ছাৰ হৰিকৰ, মই এজন পুলিচ বিষয়া। যে সেই মানুহে হুকুম দিবলৈ মই কাৰোবাৰ ঘৰৰ চকীদাৰ নহয়। তুমি হয়তো নাজানা যে এই থানাৰ ভিতৰতে পুলিচৰো শত্ৰু আছে। জানো, কিন্তু মই আৰু এটা কথা জানো যে পৰি থকা খাৰ বাৰুদত জুই লগালে বিস্ফোৰণ হয়। ইতিমধ্যে যিখিনি ফুটেজ আপোনালোকে দেখিবলৈ পালে এইখিনি আছিলে বাৰুদ ফিল্মৰ পৰা তুলি দিয়া হৈছে। চ' বন্ধুসকল, হয়তো আপোনালোকে জানে চাগে যে 2004 চনৰ 16 এপ্ৰিলত মুক্তি পাইছিল অসমৰ খ্যাতনামা নাট্যকাৰ, গীতিকাৰ, পৰিচালক স্বৰ্গীয় মুনীন বৰুৱাদেৱৰ নিখুঁত পৰিচালনাৰে জনপ্ৰিয় তাৰকা যতীন বৰা আৰু ৰবি শৰ্মাৰ লগতে বহু কেইগৰাকী প্ৰতিষ্ঠিত তাৰকাৰ সমাহাৰেৰে মুক্তি পাইছিল বাৰুদ ছবিখন। ছবিখন আছিল বাণিজ্যিকভাৱে সফল এখন ছবি। সুদীৰ্ঘ 15 বছৰ পিছত দৰ্শকৰ বিপুল দাবীত পুনৰ নিৰ্মাণ হ'বলৈ গৈ আছে স্বৰ্গীয় মুনীন বৰুৱাদেৱৰ সুযোগ্য পুত্ৰ তথা জনপ্ৰিয় পৰিচালক মানস বৰুৱাৰ পৰিচালনাৰে বাৰুদ ছবিখনৰ ছিকুৱেল বাৰুদ 2। আইনৰ প্ৰতি থকা মোৰ এই শ্ৰদ্ধাৰ অন্য নাম হৈছে বাৰুদ। বাৰুদ ছবিখনত যিদৰে যতীন বৰা আৰু ৰবি শৰ্মাই নিখুঁতভাৱে অভিনয় কৰিছিল, ঠিক সেইদৰে বাৰুদ 2 ছবিখনতো থাকিব অসমৰ জনপ্ৰিয় তাৰকা যতীন বৰা আৰু ৰবি শৰ্মা, লগতে থাকিব অসমৰ প্ৰতিষ্ঠিত তাৰকাসকল। হয় বন্ধুসকল, অসমতো যে ফিল্মৰ উঠিছে উজান, সেই কথা আমি ইতিমধ্যে গম পাইছোঁ। যতীন বৰাৰ ৰত্নাকৰ ছবিখনে যিদৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমত, ঠিক সেইদৰে বহু নিৰ্মাতাসকলে এতিয়া প্ৰচেষ্টা চলাই আছে নতুন ছবি অসমৰ জনসাধাৰণক উপহাৰ দিবলৈ। চ' বন্ধুসকল, এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীত বাৰুদ 2 ছবিখন সম্পূৰ্ণৰূপে এখন বিগ বাজেটৰ ছবি। ছবিখনৰ নিৰ্মাতাসকলে তীব্ৰভাৱে চলাই আছে প্ৰস্তুতি। ইতিমধ্যে ছবিখনৰ চিত্ৰনাট্যৰ কাম সম্পূৰ্ণ কৰা হৈছে বুলি আমি জানিব পাইছোঁ। চিত্ৰনাট্যকাৰ হিচাপে আছে আমিষ ছবিখনৰ দ্বাৰা দৰ্শকৰ মাজত খলকনিৰ সৃষ্টি কৰা ভাস্কৰ হাজৰিকা, আৰু লগতে আছে আন এজন দক্ষ চিত্ৰনাট্যকাৰ নীল। এতিয়া কেৱল অপেক্ষা মানস বৰুৱাদেৱৰ পৰিচালনাত অহা বছৰৰ বাবে দৰ্শকৰ মাজত এখন মনোগ্ৰাহী চিনেমাৰ মুক্তি দিয়াটো। এইটো অসমবাসীৰ কাৰণে এক বহুত ডাঙৰ খবৰ, যিহেতু আমি আকৌ এবাৰ দেখিবলৈ পাম চিনেমা ঘৰত অসমৰ জনপ্ৰিয় 2 তাৰকা যতীন বৰা আৰু ৰবি শৰ্মাক একেলগে। চ' বন্ধুসকল, আপোনালোকে ছবিখনৰ বিষয়ে কি ভাবে কমেণ্ট কৰি জনাব, আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' সকলোতকৈ আগত পোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।